বন্ধুসকল, আপোনালোক নিশ্চয় সকলোৱে জানে কোনটো ভাল কাম বা কোনটো বেয়া কাম। আমাৰ কিছুমান মানুহে জীয়াই থকা অৱস্থাত ইমান বেছিকৈ কষ্ট খায় যে পাছত তেওঁ নিজে ভাবিবলৈ লয় যে মৃত্যু হ'লেও ভাল আছিল। আৰু বন্ধুসকল, বহুতে ভাবে মৃত্যুৰ পাছত তেওঁলোকে আচল শান্তি পাব। কিন্তু বন্ধুসকল, যদি আপোনাক মৃত্যুৰ পাছতো অত্যাচাৰ চলায় তেতিয়া আপোনাৰ কেনেকুৱা লাগিব? আৰু 2011 চনৰ পাকিস্তানত এনেকুৱা এটা ঘটনা ওলাই আহিছিল যে তাত থকা মানুহৰ লগতে সমগ্ৰ বিশ্বত কঁপনি উঠি গৈছিল। বন্ধুসকল, ঘটনাটো সম্পূৰ্ণ জনাৰ আগতে যদি আপুনি সঁচা ঘটনাবোৰ কাহিনী আকাৰত শুনিবলৈ ভাল পায় তেন্তে আছামিজ ৰিয়েল ষ্টৰী চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'বোৰ লাইক আৰু শ্বেয়াৰ কৰিব। পাকিস্তানৰ অন্তৰ্গত পাঞ্জাৱৰ গাঁৱত বাস কৰা মহম্মদ ৰিয়াজ নামৰ মানুহজনে পাকিস্তানৰ ৰাজধানী কৰাচীলৈ গ'ল আৰু তাত গৈ প্ৰথমতে তেওঁ দিন হাজিৰা কৰিছিল বা কেতিয়াবা তেওঁ কাম কৰিছিল বা কেতিয়াবা তেওঁ কাম পোৱাও নাছিল আৰু এনেকৈয়ে তেওঁ তাত জীৱন নিৰ্বাহ কৰিবলৈ আৰম্ভ কৰিছিল। আৰু বন্ধুসকল, তেওঁ অত্যন্ত বেছি পৰিশ্ৰম কৰি আছিল আৰু লগতে তেওঁ সেই বাহিৰা কামবোৰ কৰাৰ লগতে তেওঁ এটা পাৰ্মানেণ্ট জব বিচাৰি আছিল যাতে তেওঁ তাৰ পৰা আৰু কেতিয়াও ওলাব লগা নহয় আৰু যাতে য'ত কাম কৰিলে তেওঁ তাত সদায় কাম কৰিব পাৰে তেনেকুৱা জাগা এডোখৰ চাই আছিল। আৰু তাৰপিছত কৰাচীতে এই মহম্মদ ৰিয়াজ নামৰ মানুহজনে ৱাজিৰা নামৰ মানুহ এজনক লগ পালে আৰু এই ৱাজিৰাৰ লগত মহম্মদ ৰিয়াজৰ বন্ধুত্ব একেবাৰে গভীৰ হৈ উঠিল। আৰু তাৰপিছত যিহেতু দুয়োৰে বন্ধুত্ব অত্যন্ত গভীৰ হৈ পৰিছিল সেইবাবে দুয়োকে ভালকৈ বুজা হৈছিল। আৰু এই ৱাজিৰাই কাম কৰিছিল এটা কবৰস্থানত। বন্ধুসকল, মই আপোনালোকক জনাওঁ যে কবৰস্থানবোৰত মানুহ ৰখা হয় কবৰ বেয়া হৈ যায় বা যদি কোনোবাই কবৰটো খান্দিব চেষ্টা কৰে সেইবোৰ লক্ষ্য কৰিবলৈ তাত কাম কৰা মানুহ ৰাখে। আৰু বন্ধুসকল, ৱাজিৰা যিহেতু তাত কাম কৰি আছিল আগৰে পৰা, তেওঁ ৰিয়াজকো ক'লে যে তুমি মোৰ লগত তাত একেলগে কবৰত কাম কৰিব পাৰিবা আৰু সেইটো তোমাৰ পাৰ্মানেণ্ট চাকৰি হৈ যাব। আৰু এই কথা শুনি মহম্মদ ৰিয়াজ অত্যন্ত সুখী হ'ল, কাৰণ যিহেতু ৱাজিৰা তেওঁৰ এজন ভাল বন্ধুও আছিল আৰু যদি তেওঁ একেলগে তেওঁৰ লগত কাম কৰিব পায় তেন্তে আৰু তেওঁ কোনে পায়। তেওঁ অতি সুখ মনেৰে তেওঁ দিন হাজিৰা কাম এৰি দি সেই কবৰস্থানলৈ আহিলে কাম কৰিব ল'লে। আৰু প্ৰথমতে তেওঁ সেই চাকৰিটো পাই অত্যন্ত বেছি কষ্ট কৰিব লৈছিল আৰু তেওঁ ভিতৰি বহুত সুখীও হৈ পৰিছিল, কাৰণ ৱাজিৰা নামৰ বন্ধুজনে তেওঁক এটা পাৰ্মানেণ্ট চাকৰি বিচাৰিও দিলে। আৰু ঠিক এনেকৈয়ে দিন বাগৰিব ধৰিল আৰু দিন বাগৰাৰ লগে লগে মহম্মদ ৰিয়াজে লক্ষ্য কৰিলে গধূলি এটা সময়ত ৱাজিৰাই সেই কবৰস্থানৰ ফাললৈ যায়। তেওঁ সেই কবৰস্থানত এটা ছাইডৰ পৰা গাঁত এটা খান্দে, তাৰপিছত তেওঁ গাঁতটোৰ ভিতৰত সোমাই যায়। আৰু মহম্মদ ৰিয়াজে বহুকেইদিন তেওঁক এনেকুৱা কৰা দেখিছিল, কিন্তু তেওঁ সুধিবলৈ সাহস কৰা নাছিল যিহেতু ৱাজিৰাই তেওঁক সেই চাকৰিটো দিছিল। সেইবাবে তেওঁৰ মনত ভয়ো হৈছিল যদি মই তেওঁক কিবা এটা প্ৰশ্ন কৰোঁ হয়তো তেওঁ মোক উলিয়াই দিব পাৰে। আৰু এই ৱাজিৰা নামৰ মানুহজনে ড্ৰাগছ মদ ইত্যাদি সেৱন কৰিছিল। আৰু এদিন ৰাতি যেতিয়া তেওঁলোকে এনেকুৱা আৰু যেতিয়া ৱাজিৰা সম্পূৰ্ণ নিচাত আছিল তেতিয়া মহম্মদ ৰিয়াজে ৱাজিৰক সুধিলে যে আপুনি যে গাঁত এটা খান্দি সেই কবৰস্থানৰ ভিতৰত সোমায় আচলতে আপুনি কি কাৰণে তালৈ যায়। আৰু যিহেতু তেওঁ নিচাত আছিল তাৰপিছত তেওঁ কিছুমান এনেকুৱা কথা ক'লে প্ৰথমতে মহম্মদ ৰিয়াজে বিশ্বাসেই কৰিব পৰা নাছিল যে এই ঘটনাও হৈ আছে। আৰু ৱাজিৰাই ৰিয়াজক কৈছিল যে যেতিয়া কোনোবা ছোৱালী বা নাৰী মানুহৰ মৃতদেহবোৰ লৈ আহে কবৰস্থানলৈ, যদি তেওঁলোকৰ কবৰবোৰ 4টা বজাত যদি আচাৰৰ সময়ত কবৰস্থানত থৈ দিয়ে কোনটো কবৰত কোনজনী ছোৱালী বা কোনজনী মহিলাক ৰাখিছে, আৰু যেতিয়া গধূলি কোনোবা ছোৱালী বা মহিলাক তাত কবৰস্থানত থৈ আহিছিল তেতিয়া এই ৱাজিৰাই তাৰ ভিতৰত সোমাই গৈ সেই ছোৱালীজনী বা মহিলাজনীৰ লগত তেওঁৰ নিজৰ শাৰীৰিক বাসনা পূৰণ কৰিছিল। আৰু বন্ধুসকল, এই ঘটনাটো ইমানেই ক্ষান্ত নাথাকিল আৰু যেতিয়া মহম্মদ ৰিয়াজে এই কথা গম পালে তেতিয়া তেওঁ ৱাজিৰাৰ লগ লাগি তেওঁলোক দুয়োজনে এই ঘটনাটো কৰিবলৈ আৰম্ভ কৰে। আৰু বন্ধুসকল, তাৰ পাছৰে পৰা তেওঁলোক দুয়োজনে মিলি এই কামটো কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া কোনোবা এজন বাহিৰত ৰখি থাকে তেতিয়া ঠিক কোনোবা এজন ভিতৰত সোমাই যায় আৰু ভিতৰৰ পৰা ওলাই অহাজনে আকৌ বাহিৰত ৰখি থাকে, তাৰপিছত নেক্সটজন ভিতৰত সোমায়। আৰু বন্ধুসকল, এনেকৈয়ে তেওঁলোকে বহু ছোৱালী আৰু মহিলাক তেওঁলোকে মৰাৰ পাছত বলাৎকাৰ কৰি আছিল। আৰু বন্ধুসকল, ভাবি চাওক, এটা মৰাশ যিয়ে জীৱনটোত নানান ধৰণৰ কষ্ট খায়, মৰাৰ পাছত তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ কাৰণে দোৱা কৰি তাৰ পৰা থৈ আহে আৰু তাৰপিছত সেই কবৰস্থানৰ ভক্ষক হৈ তেওঁলোকৰ ওপৰত শাৰীৰিক শোষণ কৰে। বন্ধুসকল, ভাবিলে আচৰিত নালাগে জানো? যদি আপোনাৰ বা মোৰ সন্মুখত কোনোবা এজন মানুহ মৰি যায়, যদি সেই মানুহজন আমাৰ অচিনাকিও হয় তেন্তে আমাৰ সকলোৰে বহুত বেয়া লাগিব। আৰু ভাবি চাওক, সেই দুজন ৰক্ষক আছিল সেই কবৰস্থানৰ আৰু তেওঁলোকে সেই ৰক্ষক দুজনে ভক্ষক হৈ সেই মহিলা আৰু ছোৱালীসকলক তেওঁলোকে তাত ধৰ্ষণ কৰিছিল।
ৱাজিৰাই যিহেতু অত্যন্ত মদ খাইছিল, ড্ৰাগছ লৈছিল, সেইবাবে তেওঁ কিছু বছৰ পাছতে মৃত্যু হ'ল। আৰু মহম্মদ ৰিয়াজৰ বন্ধু ৱাজিৰাৰ মৃত্যুৰ পাছতো মহম্মদ ৰিয়াজে এই কামটো চলাই থাকিলে। তেওঁ তেতিয়াও লক্ষ্য কৰি থাকিছিল যদি কোনোবা ডেকা ছোৱালী বা মহিলা আহে তেন্তে সেই কবৰস্থানলৈ তেওঁ যায় আৰু তেওঁ তাৰ পৰা মাটিখিনি গুচাই থৈ ভিতৰত সোমাই গৈ তেওঁ শাৰীৰিকভাৱে বলাৎকাৰ কৰি তেওঁ আকৌ সেই কবৰটো আগৰ নিচিনা কৰি থৈ উঠি আহিছিল। আৰু এই ঘটনাটো পোহৰলৈ সেইদিনাখন আহিল যিদিনাখন এজনী ছোৱালী কবৰস্থানত থৈ দিয়া হৈছিল আৰু সেইদিনাখন গধূলি তেওঁ সেই কবৰস্থানৰ এটা ছাইডৰ পৰা মাটিখিনি উলিয়াই আনি সেই মৃত্যুমুখত পৰা ছোৱালীজনীৰ লগত যেতিয়া তেওঁ শাৰীৰিকভাৱে তেওঁ বলাৎকাৰ কৰিবলৈ চেষ্টা আৰম্ভ কৰিছিল, তেতিয়া তেওঁ সেই মৃতদেহটোৰ লগত যৌন সম্পৰ্ক কৰিব বিচাৰিছিল, তেতিয়া তেওঁ লাহেকৈ লক্ষ্য কৰিলে যে সেই ছোৱালীজনীয়ে তেওঁৰ ফালে চাই আছে আৰু সেই ছোৱালীজনীৰ চকুৰে কিবা এটা অদ্ভুত ৰশ্মি ওলাইছে। আৰু যেতিয়া মহম্মদ ৰিয়াজে এই ছোৱালীজনীক দেখিলে তেতিয়া তেওঁ তাৰ পৰা অতি সোনকালে দৌৰি গৈ বাহিৰলৈ ওলাই গ'ল। আৰু বন্ধুসকল, সেই কবৰস্থানৰ বাহিৰত কিছুমান কবৰস্থানত কাম কৰা মানুহে কথা পাতি আছিল আৰু তাৰপিছত যেতিয়া তেওঁ তাত বাহিৰলৈ দৌৰি ওলাই গ'ল তেতিয়া তেওঁৰ বন্ধুসকলে ভাবিছিল যে সঁচাকৈ তেওঁ চাগৈ কবৰস্থানত কিবা এটা নিশ্চয় বেয়া বস্তু দেখিছে আৰু তেওঁৰ মুখত ফুটি উঠিছিল আৰু তেওঁ কথা ক'ব পৰা নাছিল। কেৱল তেওঁ নিজৰ হাতখনেৰে দেখুৱাই আছিল এটা কবৰলৈ। আৰু তাৰপিছত যেতিয়া এই গোটেইকেইজন মানুহ কবৰস্থানলৈ যায়, এই কবৰস্থানটোৰ লগত কোনোবাই খেলি মেলি কৰিছে, কাৰণ সেই কবৰস্থানটোৰ পৰা এটা ছাইডৰ মাটিখিনি নোহোৱা হৈ আছিল। আৰু তেতিয়া মহম্মদ ৰিয়াজৰ লগত কাম কৰা অন্য লোকসকলে তেওঁক সুধিলে যে এই কবৰস্থানটো যেতিয়া ঘৰৰ মানুহে পুতি থৈ গৈছিল তাৰপিছত এই কবৰস্থানটোৰ আধা মাটি কোনে গুচাইছিল আৰু কি কাৰণে গুচাইছিল। আৰু সেই সময়ত মহম্মদ ৰিয়াজে এই সকলোখিনি সঁচা কথা তেওঁলোকৰ আগত কৈছিল। আৰু যেতিয়া তেওঁলোকে এই ঘটনাবোৰ শুনিলে তেওঁক সহায় কৰাটো বাদেই দিয়ক, তেওঁক তাত অন্য কাম কৰা লোকসকলে পিটিবলৈ আৰম্ভ কৰে। আৰু এই মহম্মদ ৰিয়াজক ইমানেই বেয়াকৈ মাৰিছিল তেওঁলোকে যে যদি 5 মিনিটৰ ভিতৰত পুলিচ গৈ নাপালে হয় তেন্তে মহম্মদ ৰিয়াজৰ কবৰ সেইদিনাখন তাতেই থ'ব লাগিল হয়। আৰু বন্ধুসকল, পাকিস্তানৰ কৰাচী পুলিচে আহি তেওঁক এৰেষ্ট কৰি লৈ গুচি গ'ল। আৰু তাৰপিছত যেতিয়া তেওঁক পুলিচে ইনভেষ্টিগেশ্যন কৰিছিল, পুলিচসকলে সোধপোছ আৰম্ভ কৰে। আৰু এই সোধপোছ কৰোঁতে তেওঁ কয় যে কেনেকৈ ৱাজিৰাই তেওঁক প্ৰথমতে এই ঘটনাটো কৈছিল, কিন্তু যেতিয়া তেওঁ এদিন দেখিলে যে সঁচাকৈ ছোৱালী এজনীক পুতি থোৱা 1 ঘণ্টা বা 2 ঘণ্টা তেওঁৰ শৰীৰটো আমাৰ সাধাৰণ মানুহৰ দৰে হৈ থাকে, তেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে এজনী ছোৱালীক ধৰ্ষণ কৰিছিল মৃত্যুৰ পাছত। আৰু মহম্মদ ৰিয়াজে পুলিচসকলক জনাইছিল 50জনীৰ ওপৰত ছোৱালী আৰু মহিলাৰ মৃত শৰীৰৰ লগত তেওঁ ঘৃণনীয়ভাৱে শাৰীৰিক সম্পৰ্ক কৰিছিল। আৰু বন্ধুসকল, তাৰ পিছৰে পৰা তেওঁ এতিয়ালৈকে পাকিস্তানৰ জেইলত বন্দী হৈ আছে। তেওঁৰ ওপৰত যিহেতু বহুকেইটা কেছ আছে, সেইবাবে তাৰ কিছুমান কেছৰ বাবে তেওঁক মৃত্যুদণ্ড দিছে যদিও আৰু অন্য কেছবোৰ শেষ হোৱালৈ বাট চাই আছে। আৰু বন্ধুসকল, আপোনালোকে এই ঘটনাটো শুনি কেনেকুৱা পালে কমেণ্টছ কৰি নিশ্চয় জনাব আৰু লগতে চেনেলটো শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।